নমস্কাৰ এই মুহূৰ্তত শিক্ষাৰ্থীসকলৰ বাবে আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ্থীসকলৰ মাজত এতিয়াও বহুতো প্ৰশ্নৰ উদয় হৈ আছে আমি জানো যে বহুতো সমস্যাৰ মাজত এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা অনুষ্ঠিত হৈ সমাপ্ত হ'ল পৰীক্ষাৰ মাজত বহুত কেইখন শিক্ষা সংসদৰ পৰা জাননী আহিল প্ৰথমখন জাননীত কোৱা হৈছিল যে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা শেষ হোৱাৰ লগে লগে এইচএছ ছেকেণ্ড ইয়াৰৰ পাঠদান আৰম্ভ হ'ব এটা ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশ্ন হৈ আছে যে এইচএছ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাৰ ফলাফল কেতিয়া আৰু কেনেদৰে ঘোষণা কৰা হ'ব আনহাতে এইচএছ ছেকেণ্ড ইয়াৰৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে শেষলৈ চাই থাকিব আৰু এনেকুৱা ধৰণৰ শিক্ষাৰ খবৰবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে জনাব বিচাৰিছোঁ যে এইখন জাননীত কোৱা হৈছে 2022 শিক্ষাবৰ্ষৰ প্ৰথম বাৰ্ষিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ নম্বৰ সংগ্ৰহ কৰিবলৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অহা 15 জুনৰ পৰা এটা অনলাইন পৰ্টেল মুকলি কৰিব আৰু পৰ্টেলটোত অহা 25 জুনত বন্ধ কৰা হ'ব বুলি জানিব দিয়ে শিক্ষা সংসদৰ অধীনস্থ সকলো শিক্ষা প্ৰতিষ্ঠানক এই পৰ্টেলৰ দ্বাৰা শিক্ষাৰ্থীসকলে অৰ্থাৎ তোমালোকে প্ৰাপ্ত কৰা নম্বৰ আপলোড কৰিবলৈ কোৱা হৈছে এতিয়া আচল কথাটো হ'ল যে প্ৰতিকূল বতৰৰ মাজত আমি বহুতো অসুবিধাৰ সন্মুখীন হৈ পৰীক্ষা যিহেতুকে দিব লগা হৈছিল এই জাননীৰে কোৱা অনুসৰি যিসমূহ প্ৰতিষ্ঠান প্ৰতিকূল বতৰৰ বাবে আংশিক বা সম্পূৰ্ণৰূপে পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাছিল সেই শিক্ষা প্ৰতিষ্ঠানসমূহক বৈকল্পিক মূল্যায়নৰ জৰিয়তে যেনে তোমালোকৰ গোট পৰীক্ষা যিটো হয় তোমালোকৰ বা এই চলি যোৱা পৰীক্ষাটো হয় সেই নম্বৰসমূহ সেই পৰ্টেলটোত জনাব কোৱা হৈছে আপলোড কৰিবলৈ কোৱা হৈছে তো এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মনত প্ৰশ্ন হৈ আছে যে আমাৰ যিহেতুকে কিছুমান বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত হ'ব পৰা নাছিল বা পৰীক্ষাৰ মাজত বহুতো সমস্যাৰ সৃষ্টি হৈছিল তো তোমালোকৰ এইটো কথা ইতিমধ্যে তোমালোকে গম পাইছা যে এইবাৰ তোমালোকৰ বৈকল্পিক নম্বৰৰ জৰিয়তে যেনে গোট পৰীক্ষা মই অলপ আগে ক'লোৱে তেনেকুৱা ধৰণে তোমালোকৰ এইবাৰ মাৰ্কসমূহ দি পেলাই পাছ কৰাই দি এইচএছ ছেকেণ্ড ইয়াৰত তোমালোকক অতি সোনকালে পৰীক্ষা শেষ হৈছে তোমালোকৰ অলৰেডি অতি সোনকালে তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ পাঠদান আৰম্ভ হ'ব বুলি কৈছে আনহাতে কেতিয়ালৈ ঘোষণা হ'ব এইচএছৰ ফলাফল বিভিন্ন ৱেবছাইটত জনোৱা অনুসৰি আমি দেখা পোৱা অনুসৰি 20 জুনত তোমালোকৰ পৰীক্ষা ৰিজাল্টটো ঘোষণা হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব এতিয়ালৈকে কোনো ধৰণৰ তেনেকুৱা নটিফিকেশ্যন অহা অফিচিয়েল নটিফিকেশ্যন অহা নাই যেতিয়া আহে তোমালোকক নেক্সট ভিডিঅ'ত মই জনাই দিম তো ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ জয় অসম